নমস্কাৰ আমাৰ জ্ঞানো যাত্ৰা কৰি আছোঁ আমি আহি আছোঁ গেংটক স্কিম গেংটক ভিজিট কৰিবৰ কাৰণে ছাডেন প্লেন আমি হঠাতে গুচি আহিলোঁ বহুত কাম একটিক চলি আছিলে আৰু ডিব্ৰুগড় যাব লাগিব যোৰহাট যাব লাগিব তাৰ আগতে মাত্ৰ দুটা দিন মাজত ফিল পালোঁ তাৰপিছত পটাপট আজিও আছে আৰু যোৱাৰ দিনাখন তো মানে ভাবিলোঁ যে নাই হৈ যাব চুমক ক'লোঁ মানে পাহৰি আপোনালোকক পাহৰি ক'লোঁ বোলে বহুত যাওঁ পাহৰি ক'লে অঁ ঠিক আছে পটাপট গুচি আহিলোঁ তাইৰ ভিডিঅ'ত কি কি দেখা নাজানো চ' তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আগবঢ়াইছে এয়া আমাৰ জ্ঞানৰ কি ফূৰ্তি দেখিছিলে ফুৰিবলৈ অ'কে চাই থাকিব এইখিনি আপোনালোকৰ ভিডিঅ' দি থাকিব দেখিছেনে এই নদীখন মোৰ বহুত ভাল লাগিলে পাহাৰৰ মাজেৰে বৈ আহিছে নদীখন ভাবিলোঁ ভিডিঅ' কৰি থওঁ আৰু আপোনালোককো দেখাওঁ ফাইনেলি আহি পালোঁহি গেংটক আহি পাওঁতে ৰাতিয়ে হ'ল আৰু এয়া আমি থকা ৰুমটোৰ বাহিৰৰ দৃশ্য চাওকচোন কি ঠাণ্ডা ইয়াত আৰু এয়া নমস্কাৰ মই পাহাৰী এই আমাৰ জ্ঞানো আৰু এইফালে আমাৰ মুনবা কওক কি ক'বা যে আমি ক'ত যাম কৈ দিয়া আমি এটা ক'ত ফুৰিব যাম বৰফ থকা জেগাত চাবলৈ গৈ আছোঁ মাউণ্টেইনছ জ্ঞানে প্ৰথমবাৰ দেখিব এবাৰ বৰফ তুমি মই পাইছোঁ আগতে যাওঁ আমি এতিয়া ওলাইছোঁ গতিকে চাই থাকক ভিডিঅ'টো আগলৈকে বগা বগা হৈ গ'ল আৰু হেনো সৰগত থকা যেন লাগিছে ঠাণ্ডা এনেকৈ কেনেকৈ দৌৰি থাকিব পাৰে গৰম উঠিবৰ কাৰণে দৌৰে আকৌ আমি এতিয়া ক'ত গৈ আছোঁ ধুলো কেনেকৈ গৈ আছোঁ আমি পাহাৰত গৈ আছোঁ আমি কিহৰ মাজে মাজে গৈছোঁ ডাৱৰৰ মাজে মাজে হিমালয়ত গৈ আছোঁ আপুনি চাই থাকিব ভিডিঅ'টো হাঁহি ধেমালি গৈ থাকিম আমি তাত আমি কি খেলিম বৰফৰ লগত খেলিম আৰু এইবিলাক দোকান এয়া চাওক আপুনি বৰফ দেখা পাইছে এইয়া চব কিমান ঠাণ্ডা ঠাণ্ডা বৰফ পাহাৰটোৰ বৰফ शराबी हो गई कोई चीज पहन के जो तूने मारा ओ माय गॉड This is so beautiful. So beautiful. This is so beautiful. দেখি কেনেকুৱা লাগিছে বাৰু I just want to dive in the snow. I want to dive in the snow. ইয়াতে আমি গৰম কাপোৰ বুট জোতা এইবিলাক পিন্ধি ল'লোঁ যিহেতু ইয়াত বহুত বেছি ঠাণ্ডা আমি পিন্ধি অহা গৰম কাপোৰবোৰ ইয়াত পাত্তাই পোৱা নাই ইয়াতে আমি কাপোৰ সলাই ল'লোঁ পিন্ধি ল'লোঁ জোতা ল'লোঁ অদ্ভুত ধৰণৰ ড্ৰেছ এটা কেনেকুৱা লাগিছে জনাব দেই ইয়াত আহি এনেকুৱা লাগিছে যে আমি বেলেগ এখন কাণ্ট্ৰিতহে আছোঁ এয়া আমি আহি পাই গ'লোহি য'ত আহিছিলোঁ ত'ত
দেখিছেনে ইয়াত ইয়াক আছে আৰু আমি এতিয়া ইয়াক যাত্ৰা কৰিম। বেয়া লাগে তথাপিও উপায় নাই আৰু এইফালেদি যাব লাগিব। এই যে ৰঙা টুপি পিন্ধা ইয়াকৰ ওপৰত কোন হয় বাৰু চিনিব পাৰিছেনে? পৰিস্মিতা বা কেনেকুৱা লাগিছে? এইফালে পল ল'বি বা এই আমাৰ বাইদেউ ভিনদেউ মনোৰঞ্জন কৰি আছে ধুনীয়াকৈ বৰফৰ লগত। আৰু এইফালে আছে আমাৰ পৰিস্মিতা বা আমাৰ ধুনু আৰু আমাৰ দিতি ধুনুৰ ফ্ৰেণ্ড হয়। ধুনুৱে গোটেই পেণ্টটো তিয়াই ল'লে। এয়া পৰিস্মিতা বা ওপৰলৈ উঠি গৈছে চুঁচৰি আহিবলৈ। ৰ'বা ৰ'বা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমি এতিয়া গৈ আছোঁ য'ৰ পৰা আহিছিলোঁ তালৈকে ঘূৰি। আৰু দেখিছেনে গোটেই পাহাৰটোৱেই বৰফ। ইমান যে ধুনীয়া লাগিলে, ইমান যে খেলিলোঁ, ইমান যে ধেমালি কৰিলোঁ। ইয়াত আচলতে দেখিবলৈহে এনেকুৱা, খোজ কাঢ়িবলৈ অলপ দিগদাৰ। সেইবাবে ইয়াক লৈ লৈছিলোঁ। এতিয়া আহি আছোঁ, বেয়া লাগে তথাপিও উপায় নাই আৰু বহুত কষ্ট হয়। আৰু ইয়াত আহি বহুত বেছি ভাল লাগিলে, বহুত সময় পাৰ কৰিলোঁ। এয়াই হৈছে গেংটকৰ চংগু লেক। এইটো ইমান ধুনীয়া এটা লেক চাওকচোন। আমি আহি গ'লোঁ য'ত আমি ৰুম লৈ আছিলোঁ তালৈ। চাওকচোন জেগাখিনি বৰ ধুনীয়া। আৰু এইখন আমি থকা হোটেল দেৱাচিন বুলি। থাকি ভাল লাগিছে একেবাৰে ৰোড ছাইড কাৰণে। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।